গমেই পাইছে মই ক'ত ওলাইছো কি কৰিব ওলাইছো চব ধুনীয়াকে ওলাই ললো আৰু আজি ধুনীয়াকে চুলি তুলি কাটি ললো মানে মোৰ লগৰ ছোৱালী বিয়া আছে কি লুকাই সিহঁতে যাব ভাইটি দুজন যাব এজন লুকাই ফুৰিছে যে ছোৱালীয়ে যেন লাষ্ট কি হয় বিয়া বেলেগৰ আছে ইহঁতক যেন মই বিয়া দিবলৈ লৈ গৈছো যেন হাত লাগিছে পাতিব ছোৱালী পাতিব যাম মই দেৰি হৈ গৈছে কেইটা বাজিলে ছাৰ অলপ ৰখি এইটো ছাৰ 6:14 ছটা 14 চলো আৰু এফালে চব খুব ধুনীয়া মানে মেৰা পিয়াৰে মোৰ লগৰ ল'ৰা হয় নামটো হৈছে বেলি জাৰ্মেন চেপাৰ ন শুন না কেইবছৰ হ'ল প্ৰকাশ ডেৰ বছৰ হ'ল খুব ধুনীয়া নামটো বেলি মৰম লগত তিনিদিনত খুব খুৱাব লাগে আৰু খুব সাৱধানে থ'ব লাগে ভাল লাগিছে এক্সাৰচাইজ কৰাব লাগে মানে সিহঁতে মাংস খায় ন তাৰকাৰণে এক্সাৰচাইজ খুব জৰুৰী মানে চব ফাইনেলি বিয়া ঘৰত এণ্ট্ৰি হৈ গ'লো কইনা কান্দি পিনে নাকান্দ বিয়া হ'লে মানে ইটো পুৰা ভাল লাগি ভাবি আছা চাগে ন নতুন ঘৰ এটা পাম ক'তনো কান্দিম বুলি এটা ৰিলছ বনালা কোৱা ৰিলছ কেইটা বনালা খালা নাই আহিছো এতিয়া মই এইবাৰ দিল্লীক মই অথনি বাটক দেখিয়ে আছো লৈ লৈ খাবা আহি পাই গ'লো খোৱা জেগাত অলপমান বহি লৈছো মানুহ পুৰা ভিৰ হৈ আছে তাৰপিছত আমাৰ হ'ব আৰু মানে খাবা অলপ বহি লওক 5-10 মিনিট মানে আৰম্ভ কৰক দেখ হৈ যাওক কি খালে 4-5 হৈ গ'ল খোৱা খাই আছে লাষ্ট 5 বাৰ হেল্ল' খোৱা কি হৈছে খকুৱা খাবলৈ বহিলোঁ কইনা লাজ কৰা নাই ইমান ধুনীয়াকৈ হাঁহি ফুটি আছে লাজত মৰিছোঁ একো নাই দূৰ নহয় ওচৰে কি কৈছে ইমান বেয়া কন্দা ভিডিঅ' কৰিছে ইমান বেয়া মই অথনি আহিম বুলি কৈছো যে কান্দিবি নাকান্দো আকৌ নাকান্দো কৈ মিলি এতিয়া কান্দিছ যে
আজি ভিডিঅ'টো ইমান আছিলে কইনাও গ'লগৈ আৰু আমিও যাওঁগৈ আৰু টাটা বাই বাই গুড নাইট